Hello everyone, আজি ভাইটিক লৈ হঠাতে আহিব লগা হ'ল চাইল্ড স্পেশালিষ্ট ডক্টৰৰ ওচৰত একচুয়ালি তাৰ ভ্যাকচিন আছিল আৰু ভ্যাকচিনৰ ডেটটো পাৰ হৈ গ'ল যদিও ডক্টৰৰ পৰা অলপ গালি শুনিলো কিন্তু যেন তেনকে তাক বেজি সেজি দি দিয়া হ'ল আৰু বাহিৰত যেহেতু বহুত বেছি গৰম সেইবাবে তাক খুৱাবৰ কাৰণে আনিলো এয়া কুঁহিয়াৰৰ ৰস বেচাৰাটো একেবাৰে ভৰিটোৰ বিষ বেচাৰা লেঙিছিয়ে গৈ আছে আৰু তাৰ মনটো ভাল কৰিবৰ কাৰণে ইফালে পিজ্জা খুৱাবলৈও আনিলো যিকোনো বস্তু এভয়েড কৰিলো নাজানো কিয় এই বস্তুটো মই এভয়েড কৰিব নোৱাৰো আৰু খাইবই সিদ্ধা আহিলো ঘৰলৈ বুলি ঘৰলৈ আহি পাই সি দেখিছেই নহয় একেবাৰে শুই গ'ল পিছে মই আহিলো আকৌ বিয়াখন আছিলে মোৰ লগৰ এজনীৰ বাইকৰ পেণ্ডেলটো পিছে বহুত বেছি ধুনীয়া আছিল আৰু কইনা আহাৰ লগে লগে কইনাক দিবলৈ গলো গিফট আৰু ষ্টেজৰ ওপৰতে চাওকচোন বেচাৰা কুকুৰ পোৱালিটো ইমান কিউটকে শুই আছে তাৰ পাছত আহিলো খাবৰ কাৰণে খোৱা মেলা হোৱাৰ পাছতে আহিছো আকৌ এতিয়া ফটো উঠিবৰ কাৰণে যিহেতু বিয়াত আহিলে ফটোটোৱে মেইন তাতে আকৌ লগ পালো মোৰ কলেজ ফ্ৰেণ্ডখিনি গতিকে ধুনীয়াকৈ ফটো চটো উঠা হ'ল আজি আহিছো দিয়ক দেই বাই বাই